बिश्वनाथ जिल्लानि सिङाव थानाय नदुवार हालामनि आलंबार गेजेर आरो गोजौ फरायसालिनि हिरिम्बा फोथाराव 27, 28 आरो 29 जानुवारियाव सानथामनि हाबाफारिजों सनाथि मायथाइ फालिथाय नदुवार गुदि बर' थुनलाइ आफाद आरो खुंगा 21 थि थान्दै जखनथाइ बिश्वनाथ जिल्ला बर' थुनलाइ आफादा मेहेरगोनां हाबाफारि खुंफुंदों। बे हाबाफारिनि गेवलां मेलनि गेजेरजों मिरु बर' थुनलाइ आफादनि बारग' आफादगिरि तरेन बर' बिथांनि आखाइनिफ्राय नदुवारनि आगान बिसम्बि बिजाबखौ बेखेवनानै होयो। आरो बे हाबाफारियावनो रमान हांखोनि थाखाय सोमावसारनायाव जोबथेसालियाव जोबजानाय 40 सा बिथांमोनखौबो मान बावनाय जायो। बे हाबाफारियाव गाहाय आलासि महरै बाहागो लायो मिरु बर' थुनलाइ आफादनि बारग' आफादगिरि तरेन बर' बिथाङा आरो बुंथिगिरि महरै बाहागो लायो मुस्रि प्रसान्त बर' बिथाङा। माननि आलासि महरै बाहागो लायो 76 नं बिश्वनाथ बियाबनि एमएलए प्रमोद बरठाकुरा। लोगोसे मुस्रि बिउराम औवागे एमएलए 12 नं पाके किसां समस्ति आरो बिश्वनाथ जिल्ला एबसुनि आफादगिरि संगल गयारी लोगोसे ओनसोलनि सिङाव थानाय गुबुन गुबुन आफादनि दैदेनगिरि मेलेमजिबि बिथांमोनाबो बाहागो लायो। 50টি বছৰ অতিক্ৰম কৰি আজি তেওঁলোকে গোল্ডেন জুবলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। ইয়া কি ক'ব? মই ইয়াত আহি অতি আনন্দিত হৈছোঁ। আমাৰ হিৰিম্বা এই বিশাল পথাৰত আমাৰ অলংবাৰ এমি আৰু হাইস্কুল এই বিশাল পথাৰত বিশ্বনাথ জিলা বড় সাহিত্য সভাৰ 21তম মানে এইটো বিশেষ এটা প্ৰতিনিধি সভাৰ লগতে নদুৱাৰ বড় সাহিত্য প্ৰাইমাৰী প্ৰাথমিক বড় সাহিত্য সভাৰ যিটো সোণালী জয়ন্তী ইয়াত উদযাপন কৰা হৈছে 3 দিনীয়া কাৰ্যসূচীৰে। আজি অন্তিম দিন। আজি অন্তিম দিনত আমি ইয়াত আহি পেলাই মোৰ এটা উপলব্ধি হৈছে যে যোৱা 50টা বছৰ এই নদুৱাৰ প্ৰাইমাৰী বড় সাহিত্য সভাই বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজি তেখেতসকলে মাধ্যম প্ৰৱৰ্তনকে আদি কৰি বিভিন্ন এই অঞ্চলৰ কিছুমান সামাজিক ধৰ্মীয় আৰু বিশেষভাৱে শৈক্ষিক পৰিৱেশ তেখেতসকলে উন্নতি কৰাৰ কাৰণে চেষ্টা অহৰহ চলাই আহিছে। আমি এইটো গম পাইছোঁ। তেখেতসকলৰ প্ৰতিবেদনত এটাই কথা কৈছে যে এই অঞ্চলৰ বিশেষভাৱে যে চৰকাৰী মাটি হোৱাৰ কাৰণে আৰু ফৰেষ্টলেণ্ডৰ মাটি হোৱাৰ কাৰণে আজিলৈকে স্কুলসমূহ প্ৰাধিকৰণ হোৱা নাই। আৰু এই প্ৰাধিকৰণ হোৱাৰ কাৰণে আমি বড় সাহিত্য সভাই মই 2017 চনত যেতিয়া মই কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ তেতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী তদানীন্তন তৰুণ গগৈৰ লগত আমি বিশেষভাৱে আলোচনা কৰিছিলোঁ। তাৰপিছত আমি পৰ্যায়ক্ৰমে সৰ্বানন্দ সোণোৱালৰ লগতো আলোচনা কৰিছিলোঁ আৰু বৰ্তমানৰ যিটো আমাৰ উদীয়মান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি কৈছোঁ যে আমাৰ বিশেষকৈ শোণিতপুৰ বিশ্বনাথ গহপুৰ সেই এলেকাত আৰু আমাৰ কোকৰাঝাৰৰ বিটিআৰৰ আণ্ডাৰত যিখিনি চিৰাং জিলা আছে তাৰ ফৰেষ্টলেণ্ডত যথেষ্ট সংখ্যক স্কুল আছে। সেই স্কুলসমূহ প্ৰাধিকৰণ কৰিব লাগে আৰু আমি যিটো নেকি RF ৰিজাৰ্ভ ফৰেষ্টৰ মাটি সেইটো FRC কৰিব লাগে বুলি আমি দাবী দবাজ কৰিছিলোঁ। তাৰপিছত আমাৰ মাননীয় শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ে তেখেতে এটা মিটিং কনভেন কৰিছিলে তেজপুৰত। তেতিয়াও আমি বড় সাহিত্য সভাই অংশগ্ৰহণ কৰি পেলাই আমি কথাখিনি কৈছিলোঁ আৰু তেতিয়া আমাৰ ভৈয়াম জনজাতি উন্নয়নৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ নেতৃত্বত এই অঞ্চলৰ যিমানখিনি ফৰেষ্টলেণ্ডৰ লোক আছে জনজাতি হওক অজনজাতি হওক চাহ বাগানীয়ে হওক বা যিকোনো জাতিৰে হওক তেখেতসকলৰ ভূমিপট্টনটো দিব লাগে, এলটমেণ্ট অফ লেণ্ডটো দিব লাগে আৰু বিশেষকৈ স্কুলসমূহত আৰু যিবিলাক ক্লাব ঘৰ আছে আৰু যিবিলাক ৰাজহুৱা অনুষ্ঠান আছে সেই ৰাজহুৱা অনুষ্ঠান স্কুলকে আদি কৰি সেই ভূমিবিলাক পট্টন দিব লাগে। এইটো দাবী দাৱাজ আমি কৰি আহিছিলোঁ। এতিয়া আমি দেখিবলৈ পাইছোঁ
যে BTR চুক্তিৰ আধাৰত 6.3 যাক কোৱা হৈছে 6.3 এটা পইণ্ট আছে MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং তাত স্পেচিয়েলি লিখাই আছে যে বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুললৈকে কলেজলৈকে যিমান ভেঞ্চাৰ স্কুল আছে ভেঞ্চাৰ কলেজ আছে এই কলেজসমূহ এই স্কুলসমূহ প্ৰাথমিকীকৰণ কৰা হ'ব পৰ্যায়ক্ৰমে সেই হিচাপে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে BTR চুক্তিৰ আধাৰত যিটো নেকি অসম চৰকাৰ তাৰপিছত নিখিল বড়ো ছাত্ৰ সন্থা UBPO আৰু আমাৰ NDAB ভাইসকলৰ মাজত যেটো চুক্তি হৈছে সেই চুক্তিৰ মৰ্মে 6.3 আধাৰত স্কুলসমূহ ল'ব লাগে এই কথাটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰি আছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা কৈছোঁ যে আমাৰ জনজাতি এলেকা যি এলেকাত নেকি শিক্ষাৰ মানদণ্ডটো খুব কম শিক্ষাৰ মানদণ্ড এক নিম্নগামী সেই এলেকাবিলাকৰ স্কুলটো প্ৰাথমিকীকৰণ কৰি যথেষ্ট ইয়াত যিখিনি শিক্ষক লাগে নিযুক্তি দি পেলাই আৰু আৰ্থ সামাজিকভাৱে মানে অৰ্থ মানে যিটো মঞ্জুৰি যিটো ফাইনেন্সিয়েল গ্ৰাণ্ট সেই স্কুলবিলাকক দিব লাগে যেনেকৈ এতিয়া আপোনালোকে জানে যে ৰাষ্ট্ৰীয় শিক্ষানীতি আহি আছে আৰু এতিয়া বলবৎ হৈ আছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চনৰ যিটো নেকি নিয়ম নীতি যিটো গাইডলাইন সেই গাইডলাইন মতে ফাউণ্ডেশ্যন কোৰ্সটো আপ টু ক্লাছ 5 মাতৃভাষাইতে পঢ়িব লাগে আৰু বাকীখিনি আঞ্চলিক ভাষা যেইটো বড়ো ভাষা অষ্টম অনুষ্ঠিত অন্তৰ্ভুক্ত ভাষা এই ভাষাটো ভাৰতৰ 24টা ভাষাৰ এটা স্বীকৃতি ভাষা বুলি কৈছোঁ স্বীকৃতিপ্ৰাপ্ত ভাষা সেই হিচাপে আমি যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ যিটো নেকি বলবৎ হোৱা কিছুমান গাইডলাইন সেইটো আমি সুবিধাটো পাব লাগে গতিকে আমাৰ কথা হৈছে কি যে ইমিডিয়েটলি অতি শীঘ্ৰে আমাৰ এই ভেঞ্চাৰ স্কুলবিলাকক প্ৰভিন্সিয়েলাইজ কৰিব লাগে ইতিমধ্যে আপোনালোকক জনাই মই ভাল পাম যে অসম চৰকাৰে অন্ততঃ বড়ো মাধ্যমৰ স্কুল বিশেষভাৱে তেখেতসকলে চালি জাৰি চাই পেলাই প্ৰাথমিকীকৰণ কৰাৰ ব্যৱস্থাটো তেখেতসকলে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি তেওঁলোকে সৰজমিন কৰি আছে তেওঁলোকে ইনভেষ্টিগেশ্যন চলাই আছে আৰু অতি শীঘ্ৰে এই প্ৰায় 100খনতকৈ অধিক স্কুল প্ৰাথমিকীকৰণ কৰা হ'ব আৰু লগতে যিটো নেকি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ নিয়ম নীতি অসম চৰকাৰে এটা কেবিনেট ডিচিশ্যন লৈছে চাহ বাগানত যেনেকৈ 100খনতকৈ অধিক স্কুল মডেল স্কুল কৰিছে আমাৰ জনজাতি যিবিলাক প্লেন ট্ৰাইবেল এৰিয়া বা BTR বা বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ মানে আণ্ডাৰত যিখিনি স্কুল আছে সেইটো প্ৰাথমিকীকৰণ কৰা হ'ব বুলি তেখেতসকলে কৈছে আৰু এটা কথা ছাৰ আমাৰ ধৰক যিটো অসম অৰুণাচল বেল্টত বড়ো জনগোষ্ঠীৰ ৰাইজ বেছি অসম অৰুণাচল বেল্টত বড়ো জনগোষ্ঠীৰ ৰাইজ বসতিপূৰ্ণ এলেকাত আমি দেখি আহিছোঁ যে এপছুৰ সক্ৰিয়তাৰ ভূমিকা লোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকল বৰ্তমান শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে কিন্তু সেই তেওঁলোকে যিহেতু অৰাজনৈতিক দল কিন্তু তেওঁলোকে কোনো ধৰণৰ তেনেকৈ সা সুবিধা নাপায় আপোনালোকে এই বিষয়ে কিবা মাত মাতিছেনে নহয় সীমা বিবাদৰ ক্ষেত্ৰত অৰুণাচল বৃহৎ অঞ্চলৰ সীমা বিবাদৰ ক্ষেত্ৰত যেনে আপোনালোকে কুকিলাৰ পৰা আদি কৰি আমাৰ গহপুৰৰ সেই ৰঙা নদী সেই ছাইডৰ পৰা আমি নিচি এলাইট ছ'চাইটিৰ লগত আলোচনা কৰিছিলোঁ মই যেতিয়া সভাপতি 2017 হৈছিল ইটানগৰত গৈ পেলাই আমি নিচি এলাইট অৰ্গেনাইজেশ্যনৰ লগত আলোচনাও কৰিছোঁ আৰু তাত এটা লিখাই আছিলে যে নিচি ছাত্ৰ সন্থা আৰু অৰুণাচল ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত এটা চুক্তি হৈছে শান্তি চুক্তি আৰু আমি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে ৰাজনৈতিকভাৱে এইটো নিষ্পত্তি কৰিব লাগে যিখিনি সীমা বিবাদ আছে সীমা বিবাদটো এটা ৰাজনৈতিক বিবাদ সীমা বিবাদটো অৰাজনৈতিক মানে সেই সংগঠনবিলাকে কৰাটো অলপ অসুবিধা
সেইকাৰণে আমি কৈছোঁ যে অৰুণাচল মানে সীমাত যিখিনি বড়ো মানুহ আছে বা অলপ কেতিয়াবা মানে অলপ হাই কাজিয়াও হয়, সেইখিনি নিষ্পত্তি কৰাৰ কাৰণে আমি অসম চৰকাৰক কৈছোঁ। আৰু বিশেষভাৱে এইটো নাছিলে ছাৰ, মোৰ প্ৰশ্নটো আছিল যে যিটো আপচুৱে যিটো ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক উন্নত শিক্ষাদান কৰিবৰ কাৰণে তেওঁলোকে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে, এই বিষয়ত আপুনি কি কয়? নাই গুণগত শিক্ষাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই বিশেষ কিছুমান আঁচনি গ্ৰহণ কৰিছে, যেনে চাইকেল ৰেলীৰ পৰা আদি কৰি আৰু গাৰ্জেন মানে যিসকল অভিভাৱকৰ মানে এই আপোনাৰ এই এৱাৰনেছ, টিচাৰ এৱাৰনেছ বা ষ্টুডেণ্ট এৱাৰনেছ, সেইবিলাক কাম কৰি আছে। আৰু বড়ো সাহিত্য সভাই মই 2017 চনত মই দায়িত্ব লৈছিলোঁ চিমন চাপৰিত। 2018ত মই সমগ্ৰ একে শদিয়াৰ পৰা একে শ্ৰীৰামপুৰলৈকে অভিভাৱক আৰু শিক্ষকসকলৰ মাজত এটা এৱাৰনেছ আনাৰ কাৰণে মই মিটিং কৰিছিলোঁ, সভা সমিতি কৰিছিলোঁ। আৰু এতিয়া আপোনালোকে জানে যে স্কুলৰ অৱস্থাটো খুব বেয়া, বড়ো মাধ্যমেই হওক বা ভাৰ্ণকুলাৰ মিডিয়ামেই হওক, মাতৃভাষাৰ স্কুলবিলাক খুব বেয়া মানে তাৰ এনৰলমেণ্ট নাই। অসমীয়া মাধ্যমতো অসমীয়া ল'ৰা ছোৱালী নাই, বড়ো মাধ্যমতো বড়ো ল'ৰা ছোৱালী নাই। কিন্তু এটা কথা, প্ৰাইভেট স্কুলবিলাকত ল'ৰা ছোৱালী বহুত আছে, যেনে আপোনালোকে জানে UN একাডেমি হওক, বাটৌ আশ্ৰম হওক, গুৰুদেৱ কালীচৰণ ব্ৰহ্মই হওক, বা এনেকৈ জাতীয় বিদ্যালয় বা ডন বস্কো বা এনেকৈ মিছনাৰী স্কুল, সেইবিলাকৰ ল'ৰা ছোৱালী আছে। কিন্তু চৰকাৰী প্ৰাধিকৃত সেই বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰী নাই কিয়? চৰকাৰী স্কুলবিলাকত কিয় মানে এনৰলমেণ্ট নাই? গাৰ্জেনবিলাকে কিয় মানে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলত দিবলৈ টান পাইছে? আমি চৰজমিন কৰি দেখিবলৈ পাইছোঁ যে সঁচাকৈ বিজ্ঞানৰ আৰু অংক শিক্ষকৰ অভাৱ, আৰু লগতে গুণগত শিক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে ফেইলিয়াৰ হৈছে। আৰু আমি এটা কৈছোঁ, এইটো ব্লেম কৰা কথা নহয়, বড়ো মাধ্যমৰ এজন শিক্ষকৰ ল'ৰা ছোৱালী বড়ো মাধ্যমত নপঢ়ে, অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালী, মাষ্টৰৰ ল'ৰা ছোৱালী, শিক্ষকৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত নিদিয়ে। এইটো এটা মই কাৰণ বুলি ভাবিছোঁ। আৰু আমি সেইটো ক'লে আমাৰ শত্ৰু হ'ব বা আমাক বেয়া পাব, সেইটো কথা নহয়। আজি 10% যিটো নেকি জনজাতিৰ শতকৰা 10% ৰিজাৰ্ভেশ্যন আছে, তাৰে পৰা বড়ো মাধ্যম প্ৰৱৰ্তন কৰাৰ কাৰণে 2% আমি চাকৰি পাবলৈ সক্ষম হৈছোঁ। সেই কথাটো কিন্তু সত্য। গতিকে গুণগত শিক্ষা এতিয়া লাগে। আৰু এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়ত 21 শতিকাত ছাৰ্ভাইভেল অফ ফিটেষ্ট, এই কম্পিটিশ্যনৰ প্ৰতিযোগিতামূলক যুগত যদি আমি অন্যান্য ৰাজ্যৰ লগত আমি ফেৰ মাৰিব নোৱাৰোঁ, তেনেহ'লে অসমে আকৌ ৰখাতলৈ যাব আৰু অসমৰ শৈক্ষিক পৰিৱেশ বেয়া হ'ব। সেইটো কিন্তু মই সন্মানীয় অতিথি, লগতে স্থানীয় বিধায়ক হিচাপে বুলি ক'ব লাগিব। আফটাৰ ডিলিমিটেশ্যন এই এৰিয়াটো বিশ্বনাথত অন্তৰ্ভুক্ত হ'ল। ৰাইজে আমন্ত্ৰণ কৰি অনা ৰাইজক মই ধন্যবাদ দিলোঁ। আজিৰ সভাৰ জৰিয়তে ৰাইজৰ লগত চা চিনাকি হ'লোঁ। আৰু মই কৈছোঁ, এটা জাতি আগবাঢ়িবৰ বাবে সাহিত্য সংস্কৃতি আগুৱাই লৈ যাব লাগিব। যি জাতিৰ সাহিত্য সংস্কৃতি নাই, ভৱিষ্যতে সেই জাতি নাইকিয়া হৈ যায়। আৰু এখেতসকলে খুব সুন্দৰভাৱে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। 50 বছৰ হৈ গ'ল বুলি কৈছে, গতিকে 50 বছৰ তেওঁলোকে এই অনুষ্ঠানটো ধৰি ৰখাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। কি ক'লে? ছাৰ, বৰ্তমান চৰকাৰৰ দিনত চাওক, শুনক, ইকনমিক্সত এটা কথা, সমস্যা অনেক, সমস্যা সমাধান কৰাৰ উপায়বিলাক কম। সেইকাৰণে ইকনমিক্স বিষয়টো আৰম্ভ হৈছে। এটা এটাকে আমি পূৰণ কৰিম। আৰু ইতিমধ্যে দুটাৰ কথা চিন্তা কৰিছোঁ। এই মস্ত ৰাস্তাটো বনাবৰ কাৰণে মই আজি মনতে ভাবিছোঁ, প্ৰথমতে ভাবিব লাগিব, তাৰপিছত পৰিকল্পনা, তাৰপিছত কাৰ্যত ৰূপায়ণ কৰিব লাগিব। থেংক ইউ। আৰু এটা কথা, বৰ্তমান আপোনালোকৰ চৰকাৰে বহুত উন্নয়ন কৰিছে। হয়। আৰু ভৱিষ্যতত আপুনি যিহেতু আমাৰ ইয়াৰ বৰ্তমান MLA, আৰু আমাৰ ইয়াৰ বহুত ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে বড়ো ছাত্ৰ ছাত্ৰী, গতিকে তেওঁলোকৰ এটা ডাঙৰ সমস্যা হৈছে লাইট নাই। ছাৰ, শুনক, ভালেই প্ৰশ্ন কৰিছে। আপোনালোকে আগতেও এইটো প্ৰশ্ন কৰিব লাগিছিলে, আগতে কৰিছে মই নাজানো। শুনক, আগতে কৰিব লাগিছিলে। মই জানো এণ্টায়াৰ ৰিজাৰ্ভত, ফৰেষ্ট ৰিজাৰ্ভত ইলেক্ট্ৰিচিটি নাছিলে।
মই বিশ্বনাথ পাৰ্টত ইতিমধ্যে বহুতখিনি কৰিলোঁ বিশ্বনাথ পাৰ্টত ছখন গাঁৱত বাকী আছে এটা নদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টত কৰিব লাগে বুলি অলৰেডি মই প্ৰচেছ আগবঢ়াইছোঁ থেংক ইউ ছাৰ বঢ়িয়া सेरफांगुरि बाजार शुरुमा माघ बिहु दामाका अफार लाबोदों क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शुरुमा 10 जानुवारिनिफ्राय 31 जानुवारिसिम माघ बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दङ नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शुरुमाव खुंफुंजानाय माघ बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजार शुरुमा लोगोसे मोजां अफारफोरबो लाबोदों बेफोरनो जाबाय 90% लन गंनै हेलमेट फ्रि केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन आरो माघ बिहु दामाका अफार एक्सचेन्जजों लोगोसे बाइक बायगिरिफोरनो गांसे ब्लेंकेट फ्रि हरफानाय जागोन फुंखा एन्टारप्राइज बाजार शुरुमा आरो मोजां खाबुबो होबावदों 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा मोनफायै इस्युट गिफ्ट हरफानाय जागोन आबुङै मिथिबावनो थाखाय 8135872656 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन